বুঝিলে স্থানে স্থানে হাজরে
ৰঙালী বিহু সন্মিলনী দৰবাৰৰ পৰা যিদিনা চেমনী আলোচনী দল দলপতি শ্ৰী ৰঞ্জিত গগৈ মন্ত্ৰী উত্তৰোত্তৰ কামনা কৰি আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চেমনী আলোচনী প্ৰতিযোগিতাৰ অন্তিম প্ৰতিযোগী দল ধনগলীয়া হুঁচৰি দল পশ্চিম ধেমাজি দলপতি শ্ৰী থমাছ গগৈ। চেমনীয়া হুঁচৰি বিহু প্ৰতিযোগিতাৰ অন্তিম প্ৰতিযোগী দল ধনগলীয়া হুঁচৰি দল পশ্চিম ধেমাজি দলপতি শ্ৰী থমাছ গগৈ। ধনগলীয়া হুঁচৰি দল উপস্থিত আমি আমন্ত্রিত অতিথি আৰু সন্মানীয় বিশেষ দাতাসকলৰ সম্বৰ্ধনা অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমন্ত্রিত